মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ কিতাপত থকা লেসন 4 মাই লেণ্ড নামৰ কবিতাটি আলোচনা কৰিম। প্ৰথমতে তোমালোকে জানি লোৱা মাই লেণ্ড মানে কি? মাই লেণ্ড মানে হ'ল মোৰ ভূমি বা মোৰ মাতৃভূমি। Look at the picture and tell your friend what you can see. তোমালোকে তলত দিয়া ছবিখনলৈ মন কৰা আৰু তোমালোকৰ বন্ধু-বান্ধৱীৰ সৈতে আলোচনা কৰা। তোমালোকে নিশ্চয় তলৰ ছবিখনলৈ মন কৰিছা। এই ছবিখন কিহৰ ছবি হয়? আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ ছবি। Tell your friend how you feel when you see the Indian national flag flying high in the sky. ইয়াতে কি কৈছে যে তোমালোকে তোমালোকৰ বন্ধু-বান্ধৱীৰ সৈতে আলোচনা কৰা যেতিয়া আমাৰ জাতীয় পতাকাখন তোমালোকে এনেদৰে আকাশত উৰি থকা দেখা তেতিয়া তোমালোকৰ কি অনুভৱ হয়? এতিয়া আমি প্ৰথমতে কবিতাটি এবাৰ ভালদৰে পঢ়িম। Let's recite the poem. My land. এই মাই লেণ্ড কবিতাটিৰ কবিৰ নাম হ'ল থমাছ অছবৰ্ণ ডেভিছ। She is a rich and rare land. Oh, she is a fresh and fair land. She is a dear and rare land, this native land of mine. No men than hers are braver, her women's hearts never waver. I had freely died to save her, and think my Lord divine. থমাছ অছবৰ্ণ ডেভিছ। এতিয়া আমি ভালদৰে কবিতাটিৰ বিষয়ে আলোচনা কৰোঁ। ইয়াত কবিয়ে নিজৰ জন্মভূমিৰ গুণ গৰিমাৰ বিষয়ে উল্লেখ কৰিছে। প্ৰথম ষ্টেঞ্জাটোত কি কৈছে? She is a rich and rare land. ইয়াত চি বুলি কাক কৈছে? নিজৰ জন্মভূমি বা নিজৰ মাতৃভূমিক কবিয়ে চি বুলি সম্বোধন কৰিছে। She is a rich and rare land. তাই চহকী আৰু বিৰল ভূমি। ৰিচ মানে হ'ল চহকী আৰু ৰেয়াৰ মানে হ'ল বিৰল। Oh, she is a fresh and fair land. তেওঁ হৈছে এখন সতেজ আৰু সুন্দৰ ভূমি। ফ্ৰেছ মানে হ'ল সতেজ আৰু ফেয়াৰ মানে হ'ল সুন্দৰ। She is a dear and rare land. তেওঁ প্ৰিয় আৰু বিৰল ভূমি। This native land of mine. মোৰ এয়াই হৈছে জন্মভূমি। No man than hers are braver. তেওঁতকৈ কোনো পুৰুষেই সাহসী নহয়। তেওঁ মানে কাক বুজাইছে? নিজৰ মাতৃভূমি বা নিজৰ জন্মভূমিক বুজাইছে। Her women's hearts never waver. তাৰ মানে কবিৰ জন্মভূমিৰ মহিলাসকলৰ হাৰ্ট কেতিয়াও অস্থিৰ বা দুৰ্বল নহয়। I had freely died to save her. মই তেওঁক বচাবলৈ মুক্তভাৱে মৃত্যুবৰণ কৰিব বিচাৰোঁ। ইয়াত আৰু এবাৰ কৈছোঁ, মই তেওঁক বচাবলৈ মানে কাৰ কথা কোৱা হৈছে? ইয়াত কবিয়ে নিজৰ মাতৃভূমি নিজৰ জন্মভূমিৰ কথা কৈছে যে মোৰ নিজৰ জন্মভূমিক ৰক্ষা কৰিবৰ কাৰণে মই মুক্তভাৱে মৃত্যুবৰণ কৰিবও পাৰোঁ। And think my Lord divine. আৰু মোৰ ভাগ্যক দেৱতুল্য বুলি গণ্য কৰিম যেতিয়া মোৰ মাতৃভূমিৰ কাৰণে মই মুক্তভাৱে মৃত্যুবৰণ কৰিব পাৰিম। এই কবিতাটিত জন্মভূমিৰ গুণ গৰিমাৰ বিষয়ে কবিয়ে এনেদৰেই উল্লেখ কৰিছে। এতিয়া আমি থমাছ অছবৰ্ণ ডেভিছ তেখেতৰ বিষয়ে জানো আহা। About the poet. Thomas Osborne Davies was an Irish poet. থমাছ অছবৰ্ণ ডেভিছ এগৰাকী আয়াৰলেণ্ডৰ কবি। He was born on October 14, 1814 at Mallow, Ireland. তেখেতে 1814 চনৰ 14 অক্টোবৰ তাৰিখে আয়াৰলেণ্ডৰ মালত জন্মগ্ৰহণ কৰিছিল। He wrote A Nation Once Again, The Battle of Fontenoy, etc. তেওঁৰ দ্বাৰা লিখিত A Nation Once Again আৰু The Battle of Fontenoy এই দুখন হ'ল তেখেতৰ দ্বাৰা লিখিত গ্ৰন্থ। He died on September 16, 1845.
আৰু এই কবিগৰাকীয়ে 1845 চনৰ ছেপ্টেম্বৰৰ 16 তাৰিখে মৃত্যুবৰণ কৰিছিল। ইয়াৰ পিছত আছে শব্দ অৰ্থসমূহ। এতিয়া আমি থকা কেইটামান শব্দ আৰু অৰ্থ আলোচনা কৰিম অসমীয়াত। প্ৰথমটো আছে ৰেয়াৰ। ৰেয়াৰৰ মিনিং something not seen very often। আৰু ৰেয়াৰৰ অসমীয়া প্ৰতিশব্দ হ'ল বিৰল। বিৰল মানে বৰ বেছিকৈ দেখা নোপোৱা কিবা এটা বস্তু। নেক্সট আছে নেটিভ। ইয়াৰ মিনিং হ'ল কানেক্টেড উইথ এ প্লেচ where you were born and lived for the first few years of your life। নেটিভৰ অসমীয়া প্ৰতিশব্দ স্থানীয়। স্থানীয় মানে জীৱনৰ প্ৰথম কেইবছৰমান বাস কৰা আৰু জন্ম লোৱা ঠাই। নেক্সট আছে ৱেভাৰ। ৱেভাৰ মানে বিকাম উইক অৰ আনষ্টিডি। ৱেভাৰৰ অসমীয়া প্ৰতিশব্দ অস্থিৰ। অস্থিৰ মানে দুৰ্বল বা অস্থিৰ হৈ পৰা। নেক্সট আছে ডিভাইন। ডিভাইনৰ মিনিং ৱাণ্ডাৰফুল অৰ কানেক্টেড উইথ গুড। তো ডিভাইন মানে হ'ল আধ্যাত্মিক, আচৰিত বা ভালৰ লগত সংযুক্ত।